কুৱেশ্যন পেপাৰটো পিএফচেম TDC মানে ডিব্ৰুগড় ইউনিভাৰ্চিটি হাদাত হয়। এইটো 2021 লৈছিলে ডিচিপ্লিন স্পেচিফিক ইলিটিভ মানে বটানী BSc বটানীৰ এটা স্পেচিফিক মানে DSC ছাবজেক্ট পায় যদি পেপাৰটোৰ নাম আছে ইণ্ডাষ্ট্ৰিয়েল এণ্ড এনভাইৰনমেণ্টেল মাইক্ৰ'বায়'লজি মানে ইণ্ডাষ্ট্ৰি আৰু এনভাইৰনমেণ্টেল মাইক্ৰ'বায়'লজিৰ ওপৰত এটা ছাবজেক্ট এটা পেপাৰ এটা পায় বাৰু সেইটো তাৰ ওপৰতে আছে বাৰু এইটো ইয়াত টোটেল মাৰ্ক আছে 53 দেই আৰু পাৰ্চ মাৰ্কটো 21 বেছি নাই 3 ঘণ্টাৰ ভিতৰত লিখি কমপ্লিট কৰিব লাগে আৰু ইয়াৰ কুৱেশ্যনবিলাক 1 নম্বৰ কুৱেশ্যন 5 নম্বৰ মান আছে ইয়াৰ আছে হোৱাট ইজ বায়' ৰিমেডিয়েশ্যন এইটো যদি কিতাপটো আপোনালোকৰ ওচৰত থাকিলে পাৰিব নেকি বা এইটো লিখি ল'ব বায়' ৰিমেডিয়েশ্যন কি হয় তাৰপিছত BOD কি হয় BODৰ ফুল মিনিং কি হয় BODৰ ফুল মিনিং আছিল নেকি বায়'লজিকেল অক্সিডেশ্যন ডিমেণ্ড আছিলে নেকি হয় আৰু চিটো আছিলে উই ডিস্কভাৰ পাৰ্মেণ্টেশ্যন টেকনিক এইটো জানিছে কোনে পাৰ্মেণ্টেশ্যন টেকনিকটো ডিস্কভাৰ কৰিছিলে আৰু ডিত আছে গিভ এক্সাম্পল অফ পাঞ্জাই হপ মেডিয়া এণ্ড ইউজ টু কাল্টিভেট পাঞ্জা এইটো কাল্টিভেট পাঞ্জাৰ ওপৰত এক্সাম্পল দিবলৈ কৈছে তাৰপিছত ইত আছে হোৱাট ইজ দ্য এনজাইম ইমোবিলাইজেশ্যন এনজাইম ইমোবিলাইজেশ্যন কি এইটো এনজাইমৰ বিষয়ে ইমোবিলাইজ কেনেকৈ কৰে এইবিলাকৰ ওপৰত পাব চাগে তাৰপিছত আছে ইয়াত 2 নম্বৰৰ কাৰণে টোটেল 4টা নম্বৰ মেনশ্যন ওৱান এডভান্টেজ কণ্টিনিউৱাছ পাৰ্মেণ্টেশ্যনৰ এডভান্টেজ এটা লিখিব লাগে 4 নম্বৰ ভিতৰত 2 নম্বৰ ভিতৰত 2 নম্বৰত আছে গিভ এক্সাম্পল চেল ডিছৰাপশ্যন টেকনিকটোৰ বিষয়ে লিখিব লাগে আৰু চিটো আছে হোৱাট ইজ দ্য ৱৰ্কিং প্ৰিন্সিপল অফ চেন্ট্ৰিফিউগেশ্যনৰ প্ৰিন্সিপলটো লিখিব লাগিব আৰু ডিত আছে হাউ কেন ইউ ডিটাৰমাইন দ্য টোটেল ডিজলভ TDS এইটো পাৰিব চাগে লাষ্টত আছে 3 নম্বৰ এটাটো শ্বৰ্ট নোট 6 নম্বৰ ভিতৰত মানে 3টা লিখিব লাগিব 2টা লিখিব লাগিব ইয়াত বায়'লজিকেল নাইট্ৰজেন ফিক্সেশ্যন এণ্টিবায়'টিক আৰু আৰ্বস্কুলাৰ চিষ্টেম বা মাইক্ৰ'ৰাইজা মই বাৰু দিয়া আছে বাৰু PDFটো তাৰপিছত আনসাৰ দ্য ফলোইং দ্য ৰাইট এণ্ড নোট বায়'ৰিমেডিয়েশ্যন অফ কণ্টেমিনেটেড চইল কেনেকৈ বায়'ৰিমেডিয়েশ্যন কৰে এইবোৰৰ ওপৰত পাব চাগে তাৰ মাইক্ৰ'ৰাইজা ইজ ইউজ টু ৰিক্লেইম চইল এক্সপ্লেইন চিট আছে ৰাইট এক্সপ্লেনেটৰী নোট অন ডাউনষ্ট্ৰীম প্ৰচেছ তাৰপিছত ডিত আছে উইথ এ সুইটেবল এক্সাম্পল ডেছক্ৰাইব এবাউট দ্য মাইক্ৰ' অৰ্গেনিজম কণ্ট্ৰলিং আৰু আছে ৰাইট একাউণ্ট এণ্ড এনজাইম ইমোবিলাইজেশ্যন এণ্ড মেনশ্যন দ্য এডভান্টেজ আৰু অৰ্ডাৰত আছে ডেছক্ৰাইব এবাউট দ্য ভেৰিয়াছ টাইপছ অফ মাইক্ৰ' অৰ্গেনিজমছ ডেট আৰ ট্ৰেছড ফৰ মনিটৰিং ৱাটাৰ কোৱালিটি কিতাপ পাবলৈ টান হ'লেও নেটৰ পৰা চাই লিখিব লাগে আৰু এইটো আৰু লাষ্টত আছে 6 নম্বৰ ডেছক্ৰাইব ল' ইথানল ইজ প্ৰডিউচ বাই দ্য পাৰ্মেণ্টেশ্যন প্ৰচেছ এণ্ড পাৰ্মেণ্টেশ্যন চাম ইউজেছ অফ ইথানেল ৰাইট এণ্ড একাউণ্ট অফ দ্য এণ্ড ডিফাৰেণ্ট টাইপছ অফ দ্য বায়'ৰিয়েক্টৰ ইজ পাৰ্মেণ্টেশ্যন ইয়াৰ কিতাপ পাই চাগে আপোনাৰ ওচৰৰ দোকানবিলাকত নাই এইটো নহয় বায়'টেকনলজি বুক এটা থাকে বায়'টেকনলজি বুকত এইবোৰ পাব বায়'টেকনলজি বুকত বৰ্তমান DNA পৰা জেনেটিক যিমান আছে তাৰপিছতে মাইক্ৰ' অৰ্গেনিজম আদি যিমান ইণ্ডাষ্ট্ৰিয়েল প্ৰগ্ৰাম আছে টপ বায়'টেকনলজিত থাকে বাৰু মোৰ ইয়াত আছে এটা কিতাপটো মই দেখুৱাই দিম